তো গাইজ সকলোৰে আহিছোঁ নমস্কাৰ। আজি কিমান চেৰাপুঞ্জীত ইয়ান ধোঁৱা ধোঁৱা ওলাইছে চা, পিছফালে চা কেনেকৈ দেখা পায় আৰু আগফালে চা কেনেকৈ দেখা পাইছে ধোঁৱা ধোঁৱা। মই আজি ইয়াৰ কাৰণে ভিডিঅ' বনাই আছোঁ। বহুত দিন ভিডিঅ' বনাবলৈ টাইম পোৱা নাই বুলি ভাবি আছিলোঁ, আজি টাইম পালোঁ অলপমান ৰেষ্ট কৰি। মোৰ মানে চৰ্দিও পাই আছে, ৰাতিপুৱা গাও ধুলেও এনেকৈ দিনৰ টাইমত গাও ধুলেও তাৰ তেতিয়াও ঠাণ্ডা লাগে। সেইকাৰণে আজি ব্লগ ভিডিঅ' ওলাইছোঁ। মই লাহেকৈ এইফালে ফুৰি আছোঁ, অলপমান কামটো আছে তথাপিও আমি ফুৰি আছোঁ। জাগা ইমান ধুনীয়া লাগি আছে আজি, চাৰিওফালে ধোঁৱা ধোঁৱা হৈ আছে। ইফালে চাবলৈ নোৱাৰে, এইফালে চাব নহ'লে, দূৰলৈ দেখাই নাপায়। কাষত থকা মানুহকে দেখা পায় কিন্তু গম নাপায় সি কোনে আছে বুলি। এনেকুৱা হৈ আছে যে যাতে যে আমি ভিডিঅ' বনাবলৈ ভাল লাগি আছে। এনেকুৱা টাইমতে আমি শ্বুটিং কৰিবলৈ বহুত ভাল লাগি আছিলে, কিন্তু কেনেকৈ শ্বুটিং কৰিব, মানুহে নে অকলে শ্বুটিং কৰিব। এই ছাৰ মোৰ মোবাইল কেমেৰাই কেনেকুৱা হৈ আছে ছাৰ, ভালে নেদেখি দেখোন দূৰৰ পৰা। সেইকাৰণে আমি অলপমান ফুৰি আছোঁ, ভাল লাগি আছে এনেকৈ ভিডিঅ' বনাই। মোক অকলে নহয়, সকলো মানুহকে ভাল লাগে এনেকৈ টাইমতে ভিডিঅ' বনাইখিনি। ইমান ধোঁৱা ধোঁৱা, এইটো বৰষুণ নহয় দেই, বৰষুণ বুলি নাভাবিবি কেতিয়াও, এইটো বৰষুণ নহয়। এইটো কি বুলি গম পাইছা? এইটো আমাৰ অসমীয়াত কিবা ক'লে মই পাহৰি গ'লোঁ। বৰফ বুলি কয়, সৰু সৰু বৰফ বুলি কয়, পাহৰি গ'ল দে। একো নহয় দে, যি নহওক বৰষুণটো বৰষুণে হৈছে না। কিন্তু সকলো ৰাইজৰ তহঁতৰ কেনেকুৱা আছে? ভালে আছে যদি লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা। মই ভিডিঅ' বনাই পোৱা নাই বুলি তহঁতে বেয়া নাপাবা। ভিডিঅ'টো বনাব আৰু ষ্টাৰ্টেই হোৱা নাই, মই এতিয়াহে চুৰু কৰি আছোঁ। কেনেকুৱা চা, একদম চাৰিওফালে পূৰা ধোঁৱা ধোঁৱা চা। মই বহি আছোঁ, বহি মানে থিয় হৈ আছে, মই থিয় হৈ আছোঁ ইয়াতে এনেকুৱা। অঁ ভগৱান কি ক'ব আৰু, মাথাও বিষায়। মৰমৰ মাতিছোঁ তোমাক জানে বুলি। এই আছা, এইটো ঘৰটো কাষতে, ইমান দূৰত থকাত দেখা পাইছে, দেখাই নাপায়, ইমান ধোঁৱা ধোঁৱা হৈ আছে। ভাল লাগিছে চবকে পূৰা এনেকুৱা ভিডিঅ' হ'লে। যার লাগিয়া খুদা তুমি আমায় বলো নাই, যার লাগিয়া কান্দে এদিকে আমায় মন প্রাণ। এনেকৈ থাকিবলৈ ভাল লাগে আৰু মোক ভিডিঅ' বনাইখিনি।